হাই হেল্ল' নমস্কাৰ। এলাৰ্জি এটা কমন প্ৰব্লেম। প্ৰায়ভাগ মানুহৰ বডিতে আমি এলাৰ্জি হোৱা দেখিবলৈ পাওঁ। গতিকে এই এলাৰ্জিনো কিয় হয় আৰু এই এলাৰ্জিৰ পৰা আমি উপশম কেনেকৈ পাম বা এলাৰ্জিৰ কাৰণে আমি কি মেডিচিন ব্যৱহাৰ কৰোঁ সেই বিষয়ে মই আজি এই ভিডিঅ'টোত আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যে এলাৰ্জি হোৱাৰ মেইন কাৰণ হ'ল আমাৰ বডিত যদি হিষ্টামাইন নামৰ কেমিকেলবিধ ৰিলিজ হয় তেনেহ'লে আমাৰ বডিত এলাৰ্জিয়ে দেখা দিব। গতিকে এই হিষ্টামাইন নামৰ কেমিকেলবিধ বিভিন্ন কাৰণত ৰিলিজ হ'ব পাৰে। ধৰক যদি আমাক এটা মহে কামোৰে বা অন্যান্য কীট পতংগ পৰুৱাই কামোৰে তেতিয়াও আমাৰ বডিৰ পৰা এই হিষ্টামাইন নামৰ কেমিকেলছবিধ ৰিলিজ হয় আৰু ইয়ে এলাৰ্জিৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও আৰু বিভিন্ন কাৰণত এই হিষ্টামাইন নামৰ কেমিকেলছবিধ ৰিলিজ হ'ব পাৰে। যদি আমাৰ দেহত বেক্টেৰিয়া বা ভাইৰাছ সোমায় তেনেহ'লে তাৰ ফলতো এই হিষ্টামাইন ৰিলিজ হ'ব পাৰে। ইয়াৰ উপৰিও আমাৰ ব্লাডৰ যদি কিছুমান উপাদান লগাতকৈ বেছি বাঢ়ি যায় বা অন্যান্য কিছুমান বিক্ৰিয়াৰ কাৰণেও আমাৰ দেহত হিষ্টামাইন ৰিলিজ হ'ব পাৰে আৰু এই হিষ্টামাইনে আমাৰ দেহত এলাৰ্জিৰ সৃষ্টি কৰে। মুঠতে এটাই কথা যে আমাৰ দেহত এলাৰ্জি সৃষ্টি হ'বলৈ হ'লে হিষ্টামাইন নামৰ কেমিকেলবিধ ৰিলিজ হ'বই লাগিব। এতিয়া আমি জানিম এই হিষ্টামাইন নামৰ কেমিকেলছবিধে ক'ত কেনেধৰণে এলাৰ্জিৰ সৃষ্টি কৰে। আমাৰ বডিৰ তিনিটা পাৰ্টত হিষ্টামাইন ৰিচিপ্টৰ আছে আৰু সেই তিনিটা পাৰ্ট হৈছে ব্লাড ভেছেল, লাং আৰু স্কিন। এতিয়া মই ক'ম এই তিনিটা পাৰ্টে হিষ্টামাইন শুহি লোৱাৰ ফলত আমাৰ কি অসুবিধা হয়। যদি ব্লাড ভেছেলছত থকা ৰিচিপ্টৰে হিষ্টামাইন ৰিচিভ কৰে তেতিয়া ভেছ'ডাইলেশ্যন হ'ব। অৰ্থাৎ আমাৰ যিবিলাক ব্লাড ভেছেলছ আছে সেইবোৰ বহল হৈ যাব, যাৰ ফলত আমাৰ তেজৰ গতিটো কমি যাব আৰু ব্লাড প্ৰেছাৰো কমি যাব। ফলত আমাৰ হাৰ্ট ৰেটটো বাঢ়ি যাব, যাৰ ফলত আমি অসুবিধা পাওঁ। যদি লাঙত থকা ৰিচিপ্টৰে হিষ্টামাইন ৰিচিভ কৰে তেতিয়া আমাৰ ব্ৰংক'কনষ্ট্ৰিকশ্যন হ'ব, যাৰ ফলত আমি উশাহ লোৱাত কষ্ট পাম, উশাহটো আমি ঘনকৈ ল'ব লগা হ'ব আৰু ৰেছপিৰেটৰী ৰেটো বাঢ়ি যাব। যদি স্কিনত থকা ৰিচিপ্টৰে হিষ্টামাইন ৰিচিভ কৰে তেতিয়া আমাৰ ইটচিং হ'ব, অৰ্থাৎ আমাৰ স্কিনত খুজতি হ'ব। এইকেইটা হ'ল এলাৰ্জিক প্ৰব্লেম। এতিয়া আমি কথা পাতিম এলাৰ্জিত আমি কি মেডিচিন ব্যৱহাৰ কৰিব পাৰোঁ। এলাৰ্জিত ব্যৱহাৰ হোৱা মেডিচিন আমি দুটা কেটাগৰীত ভাগ কৰিব পাৰোঁ। নাম্বাৰ 1 ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টি হিষ্টামাইন আৰু নাম্বাৰ 2 ছেকেণ্ড জেনেৰেশ্যন এণ্টি হিষ্টামাইন। ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টি হিষ্টামাইনত থাকিব ডাইফেনহাইড্ৰামাইন আৰু ইয়াক ফাৰ্মাচীত ব্ৰেণ্ড নেম হিচাপে বেনাট্ৰেল ডিআৰ চিৰাপ ফৰ্মত পোৱা যায় আৰু ইয়াক এলাৰ্জিক কাফত ব্যৱহাৰ কৰা হয়। প্ৰ'মেথাজিন ফাৰ্মাচীত ইয়াক ফেনাৰগেন চিৰাপ হিচাপে পোৱা যায় আৰু ইয়াকো এলাৰ্জিক কাফত ব্যৱহাৰ কৰা হয়। নেক্সট হ'ল ফেনিৰেমাইন মেলেট, মষ্ট পপুলাৰ এলাৰ্জিক মেডিচিন আৰু ইয়াক ফাৰ্মাচীত এভিল ব্ৰেণ্ড নেম হিচাপত পোৱা যায়। বিশেষকৈ ইয়াক ইনচেক্ট বাইট অৰ্থাৎ পোক পৰুৱা বা বৰল আদি কামুৰিলে ব্যৱহাৰ কৰা হয়। নেক্সট হ'ল ক্লৰফেনিৰেমাইন, ইয়াক CPM ব্ৰেণ্ড নেম হিচাপে ফাৰ্মাচীত পোৱা যায় আৰু ইয়াকো কোল্ড আৰু কাফত ব্যৱহাৰ কৰা হয়। 2 নম্বৰটো আছিল ছেকেণ্ড জেনেৰেশ্যন এণ্টি হিষ্টামাইন। ইয়াৰ ভিতৰত পৰে চেট্ৰিজিন, ইয়াক ব্ৰেণ্ড নেম হিচাপে চেট্ৰিছ টেবলেট ফৰ্মত পোৱা যায় আৰু চেট্ৰিছ চিৰাপ ফৰ্মতো পোৱা যায়। ইয়াক মেইনলি কোল্ড কাফ এইবিলাকত ব্যৱহাৰ কৰা হয়। নেক্সট হ'ল লেভ'চেট্ৰিজিন, ইয়াক ব্ৰেণ্ড নেম হিচাপে ফাৰ্মাচীত অলডে এক্টিভ HS লেভ' আদি নামত পোৱা যায় আৰু ইয়াক কাফ, কোল্ড বা স্কিন এলাৰ্জিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। নেক্সট হ'ল ফেক্স'ফেনাডাইন, এইটো বহুত পপুলাৰ এণ্টি এলাৰ্জিক মেডিচিন। ইয়াক এলেগ্ৰা ব্ৰেণ্ড নেম হিচাপে ফাৰ্মাচীত পোৱা যায় আৰু ইয়াক প্ৰায় সকলো ধৰণৰ এলাৰ্জিত ব্যৱহাৰ কৰা হয়। নেক্সট হ'ল লৰাটিডিন, ইয়াক লৰাটিন ব্ৰেণ্ড নেম হিচাপত পোৱা যায় আৰু ইয়াকো প্ৰায় সকলো ধৰণৰ এলাৰ্জিত ব্যৱহাৰ কৰা হয়। এতিয়া আপোনালোকক ক'ম যে ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টি হিষ্টামাইন আৰু ছেকেণ্ড জেনেৰেশ্যন এণ্টি হিষ্টামাইনৰ মাজত থকা পাৰ্থক্যখিনি। যে চাওক, ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টি হিষ্টামাইন চিডেটিভ হয়, অৰ্থাৎ ফাৰ্ষ্ট জেনেৰেশ্যনৰ যিখিনি এণ্টি হিষ্টামাইন আছে, এভিল হওক বা ফেনাৰগেন হওক, বেনাড্ৰাইল হওক, এইবিলাক খালে
আমাৰ টোপনি আহে, অৰ্থাৎ ইয়াৰ চিডেটিভ ইফেক্ট আছে। আনহাতে যিখিনি ছেকেণ্ড জেনেৰেশ্যন এণ্টিহিষ্টামাইন আছে, লেভ'চেট্ৰিজিন, চেট্ৰিজিন, এইবিলাক নন চিডেটিভ, অৰ্থাৎ এইবিলাক খালে আমাৰ বেছি টোপনি নাহে। ফাৰ্ষ্ট জেনেৰেশ্যনৰ এটা ছাইড ইফেক্ট আছে, সেইটো হ'ল এণ্টিকলিনাৰ্জিক ইফেক্ট, অৰ্থাৎ ফাৰ্ষ্ট জেনেৰেশ্যনৰ যিখিনি এণ্টিহিষ্টামাইন আছে সেইখিনি খালে আমাৰ মুখখন শুকান শুকান লাগিব, আমাৰ স্কিনখন শুকান হ'ব। ছেকেণ্ড জেনেৰেশ্যনৰ এই ছাইড ইফেক্টটো নাথাকে। জেনেৰেশ্যনৰ যিটো ডিউৰেশ্যন অফ একশ্যন, অৰ্থাৎ আমাৰ বডিত কিমান সময় কাম কৰিব, ফাৰ্ষ্ট জেনেৰেশ্যনৰ যিখিনি এণ্টিহিষ্টামাইন আছে সেইখিনি 4 পৰা 6 ঘণ্টা সময় আমাৰ বডিত কাম কৰে। আনহাতে ছেকেণ্ড জেনেৰেশ্যনৰ যিখিনি এণ্টিহিষ্টামাইন আছে, লেভ'চেট্ৰিজিন, চেট্ৰিজিন, হেক্সোফেনাডাইন, লৰাটিডেন, এইবিলাকে 12 পৰা 24 ঘণ্টা সময় আমাৰ বডিত কাম কৰে। শেষত আপোনালোকক কওঁ যে এই মেডিচিনবিলাক পেচেণ্টক তাৰ যিবিলাক লক্ষণ, চিমটমছ অনুযায়ী দিয়া হয়। গতিকে আপোনালোকে এই মেডিচিনবোৰ নিজে ব্যৱহাৰ নকৰিব, সদায় ডক্তৰৰ পৰামৰ্শ লৈ ব্যৱহাৰ কৰিব। ধন্যবাদ। জয় আই অসম।